আগন্তুক বিটিআর ইলেকশনটো লক্ষ্য রাখি পিনে আজি আমার মদিবাড়ি ব্লক কমিটির অন্তর্গত বালিপাড়া প্রাইমারি কমিটির কার্যালয় লোৱা হয়। এই কার্যালয়টো শুভ উদ্বোধনী করে আমার মদিবাড়ি ব্লক কমিটির সম্মানীয় সভাপতি পবিত্র বসুমতাৰী দেৱে আর উপস্থিত আসলে আমার কেন্দ্রীয় কমিটি মিডিয়া সেলর চিফ কনভেনর উজ্জ্বল কুমার দাস, লগতে কেন্দ্রীয় কমিটি মাইনরিটি সেলর অন্যতম সম্পাদিকা আনোৱাৰা বেগম বাইদেউ, লগতে আমার লগত উপস্থিত আছে আমার দলীয় নেতৃবৃন্দ আর আমার বালিপাড়া অঞ্চলের এজন বুদ্ধিজীবী দাদা মহেন্দ্র বড়ো উপস্থিত আছিলে। ইলেকশন আহি আছে, ইলেকশন আহিব যাব, কিন্তু আমার গুৰুত্বপূৰ্ণ বিষয়টো হৈছে দল মজবুত কৰা। দলটো মজবুত কৰিবৰ কাৰণে আমাৰ কেন্দ্ৰীয় কমিটিৰ সন্মানীয় সভাপতি তথা বিটিআৰৰ চিফ প্ৰমোদ বড়োৱে নিৰ্দেশনা দিছে সকলো প্ৰাইমাৰী লেভেলত নিজা নিজা এটা অফিচ হ'ব লাগে। সেই লক্ষ্য আৰু উদ্দেশ্যেৰে আজি বালিপাড়া প্ৰাইমাৰী কমিটিয়ে অফিচটো লোৱা হয়। ধুনীয়াকৈ কাৰ্যসূচীটো হৈছে আৰু যোৱাবাৰ আমি 2020 চনৰ বিটিআৰৰ যি ইলেকশ্যন হৈছিলে সেই ইলেকশ্যনত বালিপাড়া প্ৰাইমাৰী কমিটিয়ে 1500 ভোট দিছিলে আৰু এইবাৰ আমি অধিক ভোট দিয়াৰ প্ৰতিশ্ৰুতি আৰু সক্ষম হৈছোঁ। অলৰেডি আমি মেম্বাৰশ্বিপ ড্ৰাইভ কৰা হ'ল, আমাৰ 2700 মেম্বাৰশ্বিপ হ'ল। গতিকে আমি 2500ৰ পৰা 3000 ভোট পাবলৈ সক্ষম হ'ম বুলি আমি আশাবাদী। আৰু মদিবাড়ী সমষ্টি আগন্তুক ছেপ্টেম্বৰ মাহৰ যোনটো তাৰিখত নহওক কিয় ইলেকশ্যন বিটিআৰত মদিবাড়ী সমষ্টি এইবাৰ UPPLৰ দখলত থাকিব। তাকে ক'লো, বৰ্তমান পৰিস্থিতি আমাৰ মদিবাড়ী সমষ্টিত যিহেতু 27600 আমাৰ বৰ্তমান সদস্য ভৰ্তিকৰণ কৰা হ'ল, সেই হিচাপে কোনো শক্তিয়ে আমাক ধৰি ৰাখিব নোৱাৰে। যোৱাবাৰ কিছু প্ৰপগণ্ডা আছিলে, প্ৰমোদ বড়ো চৰকাৰ বা UPPL চৰকাৰ আহিলে মাটি বাৰী কাঢ়িব বুলি কৈছিলে, ৰাইজে কিছু ভয় খাইছিলে। কিন্তু এইবাৰ প্ৰমোদ বড়ো চৰকাৰৰ দিনত মাটি কাঢ়া কাম নহয়, মাটি দিয়া কাম কৰিছে। অলৰেডি 3,23,000 মানুহ ৰাইজক মাটি দিয়া হৈ গ'ল, ছেটেলমেণ্ট কৰা হৈ গ'ল। তাৰে আৰু কিছু প্ৰপগণ্ডা কৰিছিলে কোনোবা যে আমাৰ চৰকাৰ আহিলে আমি BTCৰ পৰা 20-30খন গাঁও কৰ্তন কৰি দিম বুলি কৈছিলে। সেই আশাৰে ৰাইজে কিছু ৰাজনৈতিক দলক ভোট দিছিলে আৰু কিছু আমাৰ মাজত এনেকুৱা বিভ্ৰান্তি সৃষ্টি কৰিছিলে, ধৰ্মৰ নামতো ৰাজনীতি কৰিছিলে। আৰু কোৱা হৈছিলে মদিবাড়ী সমষ্টি যিহেতু অপেন, তাতে UPPL ST কেণ্ডিডেট দিছে আৰু ST কেণ্ডিডেট দিলে মদিবাড়ী অপেন সমষ্টিটো ST কৰিব বুলি ৰাইজক এটা প্ৰপগণ্ডা মানে অপপ্ৰচাৰ চলাইছিলে। গতিকে সেইটো কোনো সম্ভৱ কথা নহয়। ৰাজনীতিত কোনো ধৰ্ম নাথাকে, ৰাজনীতিত বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী সকলক লৈ ৰাজনীতি দল হয়। BJPতো হিন্দু আছে, খ্ৰীষ্টান আছে, মুছলিম আছে, কংগ্ৰেছত আছে, BPFত আছে, UPPLতো বিভিন্ন জাতি জনগোষ্ঠীৰ ধৰ্মাৱলম্বী আছে। এটা কথাটো হ'ল BJPয়ে এইবাৰ আমাৰ মদিবাড়ী সমষ্টিৰ পৰা 2020 চনত তেখেতসকলে MCLA জিকিছিলে আৰু তেখেতসকলে যেনেকুৱা কৈছিলে যে গাঁও কৰ্তন কৰি দিম, কিন্তু এখনো গাঁও কৰ্তন কৰিব পৰা নাই। গতিকে তেখেতসকলে সেই গাঁওবিলাকৰ পৰা এটা পজিটিভ ইংগিতটো পোৱা নাই আৰু বিভিন্ন দিশত অপপ্ৰচাৰ চলাইছিল। সেই অপপ্ৰচাৰ মানে ৰাজনৈতিক দলত ইমান দিন নিঠিকে। তো প্ৰমোদ বড়ো নেতৃত্বাধীন UPPL আৰু BJP মিত্ৰজোঁট চৰকাৰত প্ৰমোদ বড়োৱে UPPLকো চাইছে, BJPকো চাইছে। সকলো জাতি জনগোষ্ঠীক, আমাৰ বিটিআৰত 26টা জাতি জনগোষ্ঠী আছে, সকলোকে সামৰি পিনি কাম কৰাৰ এটা প্ৰতিশ্ৰুতি আৰু এটা ভিজন ডকুমেণ্ট ওলোৱা হৈছে। তাৰে যোৱা কেইদিনমান আগত গুৱাহাটীত আমাৰ বড়োলেণ্ড স্পিক্স বুলি এটা লঞ্চ কৰিল। মানে আমাৰ বড়োলেণ্ডবাসীয়ে কি আত্মপ্ৰকাশ কৰিছে, কি বিচাৰে, তাতে আমাৰ কিছু কথাবিলাক উদ্ঘাটন হৈছে। প্ৰমোদ বড়ো যেতিয়া নেতৃত্ব কৰিছে
তেতিয়া 2020 চনত এটা ঘেট মানে পৰিৱৰ্তন ঘটিছে আৰু সেই পৰিৱৰ্তনটো 2020 চনৰ আগত কি আছিলে আপোনাৰ গণ্ডগোলীয়া এটা পৰিস্থিতি আছিলে আমাৰ পৰিবাৰসকলৰ গাৰ্জেন মা দেউতাসকলৰ মনত এটা ভয় শংকা আছিলে কিন্তু 4.5 বছৰ যেতিয়া প্ৰমোদ বড়োৱে চৰকাৰ কৰিলে বিটিআৰৰ চিফ হ'ল এতিয়া সেই আমাৰ ঘৰৰ গাৰ্জেন মা দেউতা বা আমাৰ পিতৃ মাতৃ তেখেতসকলৰ ভয় শংকা নাই ৰাতি 12টা বজাত যদিও ল'ৰা ছোৱালী বাহিৰত থাকে তেখেতসকলে কি কৰে নাই আমাৰ বিটিআৰ শান্তি হৈ গ'ল আমাৰ বড়োলেণ্ড অঞ্চল শান্তি হৈ গ'ল তাতে কোনো ভয় কৰিব লগা নাই তেখেতসকলে ঘৰত আহিব মানে এনেকুৱা এটা কনফিডেন্স আহিল পিতৃ মাতৃৰ হাতত তেখেতসকলৰ মনত যে আমাৰ বড়োলেণ্ড অঞ্চলত আমাৰ ল'ৰা ছোৱালীবিলাকে সুৰক্ষিতভাৱে ঘৰত মানে ঘূৰি আহিব পাৰে সেইটো এটা কনফিডেন্স হ'ল ইয়াৰ কাৰণে অলৰেডি ইউপিপিলে এটা আমি লঞ্চ কৰিছোঁ সেইদিনা আমাৰ ইউজি ব্ৰহ্ম ছাৰে আমাক ক'লে যে সুখী পিতৃ সুখী মাতৃ সেইটো লঞ্চ কৰিলে তো ঘৰে ঘৰে আমাৰ যিমান পিতৃ মাতৃ আছে তেখেতসকলে বিটিআৰ চৰকাৰক লৈ যে আমাৰ পাৰ্মানেণ্ট যে এটা শান্তি হ'ল সেইটো লৈ তেখেতসকলে বহুত আনন্দিত শান্তি ইয়াৰ কাৰণে এইবাৰ প্ৰমোদ বড়োক ৰাইজে আকৌ এবাৰ বিচাৰিছে প্ৰমোদ বড়ো চৰকাৰ আহাটো ঠিক তেনেকুৱা মদিবাৰীতো ৰাইজে বিচাৰিছে ৰাইজে চৰকাৰে এটা কমিশ্যন বনাই দিছে বাউণ্ডাৰী কমিশ্যন সেই চিষ্টেমত আহিব তাতে বিজেপিও কৰ্তন কৰিব নোৱাৰে বিপিএফও নোৱাৰে কংগ্ৰেছো নোৱাৰে আমি ইউপিপিএলো বৰংশ নোৱাৰে তো তাতে এটা কমিশ্যন আছে সেই বাউণ্ডাৰী কমিশ্যনৰ জৰিয়তেহে গাঁও কৰ্তন হ'ব গাঁও আহিব তো গতিকে কোনো মানে সকলোকে আগৰ নিচিনা ঠগাব নোৱাৰে মাটিটো কাৰা নাই মাটি দিয়া কাম কৰিছে আমি তামোল গছ ক'ৰবা গাড়ী যান বাহনৰতো টেক্স লোৱা নাই সেইটো আগৰ পৰা টেক্স এটা চলি আছে সেইটো আছে তো গতিকে আমাৰ সেইবিলাক কোনো গুণ্ডা টেক্স নাই কাকো আমি বিটিআৰৰ পৰা খেদিব বিচৰা নাই সকলোৱে আমি ইয়াতে 26টা জাতি জনগোষ্ঠী সুকলমে থাকিব লাগে শান্তিমতি থাকিব লাগে আৰু অঞ্চলটো এটা ডেভেলপ এটা পৰিৱেশ আনিব লাগে তো গতিকে আমাৰ অঞ্চলত ডাঙৰ প্ৰজেক্ট আহিবলৈ ধৰিছে শান্তি পৰিৱেশ হোৱাৰ কাৰণে যেতিয়া ডাঙৰ প্ৰজেক্ট আমাৰ হাতত আহিব তেতিয়া আমাৰ বিটিআৰ অঞ্চলটো অলৰেডি ডেভেলপমেণ্ট হ'ব আৰু ডেভেলপিং হৈ আছে তো ইয়াৰ কাৰণে মদিবাৰী সমষ্টিটো আমি এইবাৰ দৃঢ় বিশ্বাসেৰে কৈছোঁ যে মদিবাৰী সমষ্টিত ইউপিপিএলে শেষ আহি মাৰিব